আজি মহাবীর লাচিত বৰফুকনৰ 400 বাৰ্থডে এনিভাৰ্চাৰীৰ মানে ষ্টাৰ্টিং আমি উইক 18 নৱেম্বৰত নাৰায়ণ সেতু ব্ৰিজ এটা আইকনিক প্লেচ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ তাতে গোটেইখিনি ইউনিফৰ্ম ফৰ্চেছ আছে আমাৰ ডিষ্ট্ৰিক্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট পুলিচ ফৰ্চ CRPF NCC সৈনিক স্কুল গোৱালপাৰা কলেজৰ পৰা আমাৰ ফাৰ্ষ্ট APTF ডাকুৰবিটাৰ বেটালিয়নৰ ট্ৰেইনিজ আছে আৰু নতুন কমাণ্ডো ট্ৰেইনিজ ৰিক্ৰুট হৈছে তেওঁ আৰু এনেকৈ বিভিন্ন আমাৰ প্লাটুন বনাইছে আমি সেই প্লাটুনৰ মাজত আমি নাৰায়ণ সেতুৰ ওপৰত পাব্লিকৰ মাজত ধুনীয়াকৈ এইটো মাৰ্চ ফাৰ্ষ্ট আমি কৰিছোঁ সেইটো উইক লং সেলিব্ৰেশ্যন আমি যি কৰিছে এইটো চলিব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন পৰা আজি আৰম্ভ কৰিছে আমি দিছ ইজ চিম্বলিক অফ লং সেলিব্ৰেশ্যনছ অফ দ্য গ্ৰেট মহাবীৰ লাচিত বৰফুকন ফৰ ইজ 400 বাৰ্থডে এনিভাৰ্চাৰী চাৰু পৰ্ব আজিৰ পৰা এটা ষ্টাৰ্টিং এজো আজি হ'ব তাৰপিছত আমাৰ ছ'চিয়েল ছাৰ্ভিচ ডে এইটো হ'ব 20 তাৰিখত সেই দিনত ব্লাড ডোনেশ্যন হ'ব আমাৰ ক্লিনলিনেছ হ'ব প্লান্টেশ্যন হ'ব বিভিন্ন মানে আমি ছ'চিয়েল ছাৰ্ভিচ কাম যি আছে এইটো কৰিম আমি আৰু তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যি যি কাৰ্যকলাপ কৰিব সেইটো চব ইভেণ্টছত আমাৰ পাৰ্টিচিপেশ্যন হ'ব আৰু লগতে নতুনকৈ কিবা ইনোভেশ্যন কৰাৰ কথা আছে তো আমি এই মাজতে কৰিম 25th আমাৰ লাষ্ট প্ৰগ্ৰাম হ'ব এনিভাৰ্চাৰী চেলিব্ৰেশ্যন ফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী আমি উদযাপনৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজি আমাৰ জিলা আৰক্ষী বিভাগে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আমাৰ জিলাৰ বিভিন্ন ধৰণৰ CRPF সৈনিক স্কুল NCC NSS আদি কেডেটসকলে ইয়াতে এটা মাৰ্চ পাষ্ট উলিয়ালে বীৰ লাচিত ফুকনক শ্ৰদ্ধাঞ্জলি যাচিবলৈ আৰু আজিৰ পৰা আমি 25 নৱেম্বৰ তাৰিখলৈ বিভিন্ন কাৰ্যসূচীৰে আমি লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিম আমাৰ জিলা ভিত্তিত